Hey guys, কি খবৰ আপোনালোকৰ? বিয়া যোৱাৰ পাছত এইটো আমাৰ প্ৰথমটো এনিভাৰ্চাৰী হয়। গতিকে আজিৰ দিনটোৰ দুটামান ভাল লগা মুহূৰ্ত আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা বছৰ 2023 চনত 10 আঘোণ 27 নৱেম্বৰ সোমবাৰে সেইদিনা ৰাস পূৰ্ণিমা আছিল। সেইদিনা আমাৰ দুয়োৰে বিবাহ সম্পন্ন হৈছিল আৰু আহি আজিৰ এই দিনটোত আমাৰ বিয়াৰ 1 বছৰ সম্পূৰ্ণ হ'ল। গতিকে ভাবিলোঁ আজিৰ এই ধুনীয়া দিনটোত দুটামান ভাল লগা মুহূৰ্ত আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিওঁ। আজি ৰাতিপুৱা উঠিয়ে গা মূৰ ধুই মন্দিৰত চাকি গছ জ্বলাই আমি দুয়ো ফুৰিবলৈ ওলাই আহিছোঁ। আজি প্ৰায় 1.5 ঘণ্টামান সময় খোজ কাঢ়িছোঁ। ঘৰ আহিয়ে ইমান পিয়াহ লাগিছে যে 2 গিলাচ পানী একেলগে খাই দিছোঁ। তাৰ পাছত খাইছোঁ ড্ৰাই ফ্ৰুটছ। ৰাতিয়েই তিয়াই থৈ দিছিলোঁ। এই 2 দিনমান ধৰি ৰাতিপুৱা উঠি গাখীৰ চাহ একাপ খোৱাটো মোৰ এটা বৰ অভ্যাস হৈ পৰিছে। গতিকে দুয়োৰে বাবে একাপ চাহ বনাই আছোঁ মই। মোৰ দৰে আৰু কাৰ ৰাতিপুৱা এনেদৰে গাখীৰ চাহ খোৱাৰ অভ্যাস আছে কমেণ্ট কৰি জনাবচোন। তেওঁক অফিচত পঠাই এতিয়া অকণমান সময় মই পঢ়া টেবুলত বহিছোঁ। দুপৰীয়া 12মান বজাত কি খাওঁ বুলি পাকঘৰত গৈ দেখিলোঁ কমলা টেঙা এটা আছে। গতিকে বৰ্তমান এয়াই খাইছোঁ। এইবাৰ ঘৰলৈ যাওঁতে মায়ে দি পঠাইছিলে, মা মানে শাহুমাৰ কথা কৈছোঁ। তেওঁ এযোৰ কমলা টেঙা দি পঠাইছিলে। খাওঁ বুলি খোৱাই হোৱা নাছিল। আজি ভাগত পৰিছে। এতিয়া আহিছোঁ দুপৰীয়াৰ সাজ বনাবলৈ। এই যে ৰঙালাওটো দেখিছে এইটো ঘৰৰে হয়, আমাৰ গছত লগা। মায়ে এইবাৰ দি পঠাইছে। যিহেতু আমি গুৱাহাটীত থাকোঁ গতিকে আমাৰ বেছিভাগ খোৱা ভাগত নপৰে। আজি দুপৰীয়াৰ সাজ এনেদৰে চিম্পুলকৈয়ে ৰাখিছোঁ। ৰঙালাওৰ তৰকাৰী আৰু দাইল বনাইছোঁ। লগতে লৈছোঁ বগৰীৰ আচাৰ। বহুত দিন ধৰি তেওঁক মিক্সি এটা খুজি আছিলোঁ। গতিকে আজি তেওঁ এনিভাৰ্চাৰী গিফ্ট বুলি মিক্সি এটা দিছে মোক। লগতে কফিৰ বটল এটা আৰু চচ এটা ফ্ৰী পাইছে। আৰু আনটো গিফ্ট হৈছে অৰুণাচল প্ৰদেশলৈ এটা ট্ৰিপ। হৈছে আমাৰ পাৰ্মিট। গধূলি সময়ত তেওঁ অফিচৰ পৰা অহাৰ পাছত ডালিম গুটি কেইটামান খাই দুয়ে ফিল্ম এখন চাবলৈ ল'লোঁ। প্ৰায় 8মান বজাত চিনেমাখন আধা চোৱা কৰি দুয়ে একাপ লাল চাহ বনাই খালোঁ। তাৰ পাছত মোৰ ভাত বনাবলৈ যাবৰ হ'লেই, যিহেতু আজি অকণমান মাংস আনিছে। আজি ইমান বিশেষ তামঝাম কৰা নাই, যিহেতু এই 2 দিনমান ধৰি কিবাকিবি চলিয়ে আছে। গতিকে টিংকুকেই ভাত খাবলৈ কৈছোঁ আজি ৰাতিৰ সাজিয়াত। মই বিশেষ একো বনোৱা নাই, মাংস বনাইছোঁ আৰু দালি তৰকাৰী বনাইছোঁ। এতিয়া প্ৰায় 10মান বাজিছে। সকলোৱে ভাত পানী খালেই এতিয়া মই খাবলৈ বহিছোঁ। আজিলৈ ইমানেই আছিল। বাই।